हाग्रा ओनसोलनिफ्राय जिब जुनारा सुबुं थानाय एबा गामि ओनसोलफोराव फैनाय जाथाया सम सम जाबोबाय थादों। बेबादिनो बावैसो सान सिगां मानास माहारियारि हाग्रामानिफ्राय ओंखारबोनाय मासे मोसाया शुक्रबारखालि बरपेटा जिल्लानि बारागुवायाव सासे सुबुंखौ गाग्लोबदोंमोन। बे जाथायनि उनाव बाक्सा आरो बरपेटा जिल्लानि सिमायाव थानाय ओनसोलनि सुबुंफोरा जोबोर जिंगा आरो गिखांनाय थासारिजों थानो गोनां जाबोदोंमोन होनना मिथिहोनायजों लोगोसे सनाफुलि, रुपाफुलि, बरगुप्पा बायदि ओनसोलाव गोबां नखरनि बोरमा, मोसौ, अमा आरो बायदि जिब जुनारफोरखौ अरथारदों होनना मिथिहोयो। हाग्रा बिफाननिफ्राय मोसाखौ हमनो थाखाय नाजाबोबाय थानाय जादोंमोनब्लाबो थांनाय सानफोराव फेलें जाबोदोंमोन। नाथाय बुधबारनि मोनाबिलियाव सालबारि महकुमा सिंनि रुपाफुलि गामियाव हाग्रा बिफाना साना दोननाय फानजारियाव मानास हाग्रानिफ्राय ओंखारबोनाय मोसाया नाङो आरो बे मोसाखौ नायनो थाखाय रायजो राजाफोरा होंगो दोंगो जानायखौ नुनो मोनो। मख'नो गोनांदि मानास माहारियारि हाग्रामानिफ्राय ओंखारबोनाय मोसाखौ हाग्रा बिफाना हमनो हानायखौ ओनसोलनि सुबुङा गोजोननाय फोरमायदों आरो बे ओनसोलाव मोसा थाबावनायनि सन्देह खालामनानै ओरैबायदि फोरमायो। কিমানটা ছাগল খালা কি করলা মানুষ যে ক্ষতি কৰে সেইটোৱে বহুত ধন্যবাদ। আৰু দুটা থকা বুলি কৈছে, আৰু দুটা আছে সেইটা কি ব্যৱস্থা কৰিব পৰা যায় সেইটো হ'ব লাগিব যিকোনো প্ৰকাৰে। সফল সফল বহুত সফল। ৰাতি 1টা বজাত 4 দিন মূৰত এই ফৰেষ্টাৰসকলে 4 দিন মূৰত কষ্ট কৰি আজি দিন ৰাতি একাকাৰ কৰি পৰিশ্ৰম কৰি ধৰা হ'ল আজি। আৰু পোৱালীকেইটা আছে, পোৱালীকেইটাও কিছু দিন পিছত নিব তেওঁলোকে বুলি জানিব পৰা হৈছে আৰু তেওঁলোকৰ মুখৰ পৰা। কোন জেগাত হৈছে বাঘটো? এইটো সোণাফুলি গাঁৱত, ৰূপাফুলি আৰু সোণাফুলি মাজত নদী পাৰ ঘাটত ধৰা হৈছে। এইটো কিমান দিন ধৰি বাঘটো আহিছিল? বাঘটো আজি বৰ্তমান মানুহ শুনা মতেতো আজি 6-7 দিন মানৰ আগৰ পৰা আহি থকা বুলি শুনা যায় বুলি দেখা পোৱা নাছিল। দেখা পোৱাবিলাকে 4 দিন মূৰত দেখা পোৱা বুলি কৈছিল আগতে। এতিয়া 4 দিন আগত ধৰিল বাঘটো। আমি ধন্যবাদ জনাইছোঁ তেওঁলোকক। আজি বহু কষ্টৰ ফলত তেওঁলোকে ধৰিল, দিন ৰাতি কষ্ট কৰি নাখাই নাবাই তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ। আৰু যি পোৱালীকেইটা আছে তেওঁলোকে সেইকেইটাকো অতি সোনকালে যদি ধৰে আমাৰ ৰাইজে অলপমান আনন্দিত হ'ব আৰু ভয়ৰ পৰা আতংকিতৰ পৰা অলপমান দূৰ হ'ব মানুহকেইটা। गुबुन फारसेथिं हाग्रा बिफाननि मावथिया सानब्रै उनाव जोबोर जेंनानि गेजेरजों बे मोसाखौ हमनो हाबाय होनना बुंनायनि गेजेरजों मानसि आरो हाग्रानि जिब जुनारनि गेजेराव माबोरै थानांगौ बेनि सोमोन्दै रायजोफोरा मिथिनांगौ दं होनना फोरमायो। लोगोसेनो फिन बे ओनसोलाव मोसा ओंखारबावगोननि इसारा होनानै ओरैबायदि फोरमायो। बहुत চেষ্টাৰ মূৰত আজি ধৰা খালে বাঘটো। আজিলৈ 4 ৰাতি হ'ল। আমি 3 ৰাতি অপেক্ষা কৰিলোঁ ধৈৰ্য সহকাৰে, আৰু তাৰে মাজতে বহুত সংঘাতো গ'ল। কাৰণ মিছা আপলোড কিছুমান হয় আজি মিডিয়াতে হওক বা আমাৰ নিজৰ মোবাইলৰ মাধ্যমত। এই মানে ৰয়েল বেংগল টাইগাৰক দেখাই কিনে বহুত অপপ্ৰচাৰ চলিছিল, সেইটো আজি ভুল প্ৰমাণিত হ'ল। আৰু এটা কথা, এতিয়াৰ পৰা সমাজটো একচুৱেলি বাঘ মানুহ এই দুটাৰ মাজত কেনেকৈ চলিব লাগিব শিকিব লাগিব। কাৰণ মানসত জন্তুৰ পৰিমাণ বাঢ়ি আছে। এইটো যে ইয়াতে যে শেষ হ'ব সেইটো নহয়, মোৰ মতে এইটো প্ৰথমহে জাননীহে। কাৰণ যে আৰু নলাব তাৰ কোনো কাৰণ নাই। গতিকে মানুহ হুলস্থুল হ'ব নালাগে, কেনেকৈ থাকিব লাগিব, কেনেকৈ ব্যৱহাৰ কৰি সেইবিলাক শিকিব লাগিব, আৰু অপপ্ৰচাৰটো যাতে নকৰে, এইটো মানে ৰাইজক এটা আহ্বান। এইখিনি এই ক্ষেত্ৰত আমি ব্যৱস্থা ল'ম, কাৰণ আমি প্ৰশাসনক ক'ম এই ক'ৰ পৰা বস্তুটো আপলোড কৰি আছে তেখেতসকলে। কাৰণ এই বস্তুটো যদি আপলোড কৰাটো যদি এনেকৈ মিছা প্ৰচাৰ কৰি থাকে, এটা সময়ত সমাজত বেয়া প্ৰচাৰ এটা হ'ব। গতিকে এই বস্তুটো যাতে বন্ধ হয় তাৰ কাৰণে আমি দৰকাৰ হ'লে এটা বিভাগীয়ভাৱে যিখিনি ব্যৱস্থা ল'ব লাগে প্ৰশাসনৰ লগত সেইখিনি কৰিম।